বোলো নমস্কাৰ কথা এটা ক'ম বুলিহে পুতুককৈ আহিলোঁ দেই মাইকী মানুহৰ মুখ যে পেটত কথাই নাথাকে কাক কম ভাবিয়ে আছিলোঁ ওচৰবোৰকো গৈ ক'বগৈ নোৱাৰোঁ যে আজিকালি চব মোবাইলত ৰিলছ বনোৱাতেই ব্যস্ত হৈ থাকে ব্লগ বনায় সেইটো কাৰণে ভাবিলোঁ বোলো আপোনালোককে ক'ম বুজিছে কালি হস্পিটেললৈ গৈছিলোঁ মোৰ লগৰ এজনী হোৱাৰ পৰা উঠিব বা ৰাতি হোৱালৈকে তাই কি কৰে কি খায় কি পিন্ধে মই চব জানো ব্লগত আহে যে 2 দিন হ'ল ব্লগটো অহা নাই মই বোলো মোক আকৌ আনফল'ৱে মাৰি দিলে বা সেনেকৈ বুলি ভাবিছোঁ তাৰপিছত আৰু চালোঁ দেখোন নাই মই তাৰপৰা বোলো আৰু ভাবি কি বা হ'ল নেটপেকেই নাইকিয়া হ'ল নেট ভৰাবলৈ কিজানি পইচাই নাই নে কিয়েকে ধুলেই বা সেই বুলি ভাবিছিলোঁ বুজিছে তাৰপৰা বোলো নাই এইটো কোনোদিন ব্লগ নবনোৱাকৈ নাথাকে ৰিলছ নবনোৱাকৈ নাথাকে লাগিলে এসাঁজ নাখাবই তথাপিও ৰিলছ আহিবই মোবাইলত তাৰপৰা বোলো নাই কলটো ফোন এটাকে কৰি চাওঁ তাৰ হাতত অৱশ্যে মোবাইলটো থকা হ'লে ব্লগটো আহিলেইহেঁতেন বাৰু মোবাইলটো নাই তাৰপৰা ফোন কৰিলোঁ আৰু গেটটোৱে উঠালে সেইটো ইমান একোৱেই নাজানে অকণ বেঙা টাইপৰ ফোন কৰিলোঁ বোলো কি হ'ল বোলে হস্পিটেলত এডমিট হৈ আছে 2 দিন হ'ল বোলে আই মোৰ আৰু ঘৰতো মানুহ নাই হ'লে মই এতিয়া কাৰ লগত যাম অকণমান দূৰ আছিলে মই আকৌ অকলে নাযাওঁ আৰু দেই নহ'লে ল'ৰাবোৰে চাই যে সেইটো কাৰণে মই মানে লগত মানুহ লৈহে যাওঁ এই ওচৰৰ বৌ এগৰাকী ভায়েক এজন আহিছিলে তাৰপিছত আৰু তাকে ক'লোঁ ব'লাচোন বোলো ভাইটি বাইকখন লৈ বোলো হস্পিটেলৰ পৰা এপাক আহোঁগৈ তাৰপিছত আৰু গ'লোঁ আৰু দুইটা ময়ো সোমাই গ'লোঁ গৈ দেখিছোঁ আৰু বেচেৰীজনী কেলধূপ কৰি আছে মোৰ আৰু তাইক দেখিছোঁ তাইক দেখি চকু পানী থলকৈ দুইটা চকুৰে ওলাই আহিলোঁ নহয় মই বোলো নাই তাই মোক দেখি আৰু কান্দিব মই সেই বুলি কৈ বাজলৈ ওলাই আহিলোঁ তাৰপিছত আৰু লগত নিয়া ভাইটিজনক ক'লোঁ বোলো যোৱাচোন যোৱা এইটোতো জীৱ যাবই এতিয়া বোলো যোৱাচোন তুমি তাইক সুধি আহাগৈ তাই কিবা মনত আশা আছে নেকি সি আৰু গ'ল আৰু বেচেৰা তাইক হেনো সুধি ল'ব বোলে আপোনাৰ কি ইচ্ছা আছে কওকচোন জহনী জাতিজনীয়ে হেহা কি ক'লে গম পায় মোৰ বোলে চেনেলটো ছাবস্ক্ৰাইব কৰি দি বোলে এই কাষতে থকা বোলে বেল আইকনটো টিপি দিবা বোলে সেনেকৈ বুলি কয় আইঅ বেচেৰীজনী সেনেকৈ অনলাইনতে গুচি গ'লগৈ কি জাতি নাহিল এনেকৈতো মানুহ মৰি যায়নে আমাৰ ল'ৰা ছোৱালী মৰালে আমাৰ ল'ৰা ছোৱালীয়ে চাগৈ অনলাইনত টিকেট ল'ব লাগিব মোৰ বিৰাট দুখ গাইজ বিৰাট দুখ কালিৰ পৰা মনটো সেইকাৰণে বহুত বেয়া লাগিছে কি যে কওঁ